এতিয়া এটা আপোনালোকক খবৰ জনাব বিচাৰিছোঁ। ইয়াতে লিখিছে ডাঙৰ খবৰ, ডিজিটেল হ'ব আপোনাৰ ভোটাৰ কাৰ্ড। পুৰণি ভোটাৰ কাৰ্ড থকাসকলে এতিয়া কি কৰিব লাগিব, কিদৰে কৰিব পঞ্জীয়ন? আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক জনাই যাইছোঁ। ভোটাৰ ID কাৰ্ডখনৰ গুৰুত্ব অপৰিসীম। বিভিন্ন সময়ত পৰিচয় পত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয় ভোটাৰ ID কাৰ্ড। নিৰ্বাচন অহাৰ লগে লগে এতিয়া দুগুণে বাঢ়িছে ভোটাৰ কাৰ্ডৰ গুৰুত্ব। পিছে কাৰ্ড সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ, শীঘ্ৰে ডিজিটেল হ'ব আপোনাৰ ভোটাৰ কাৰ্ড। পিছে কিদৰে কৰিব পঞ্জীয়ন? এতিয়াৰ পৰা আধাৰ কাৰ্ড দৰে নিজৰ ফোনতেই ডাউনলোড কৰিব পাৰিব ভোটাৰ কাৰ্ড। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে উপলব্ধ হ'ব ডিজিটেল ভোটাৰ কাৰ্ড। এই কথা ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। অহা 25 জানুৱাৰীৰ পৰা নিৰ্বাচন আয়োগে এই সন্দৰ্ভত আৰম্ভ কৰিব এটা মোবাইল এপ। প্ৰথম পৰ্যায়ত 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত 19,000 নতুন ভোটাৰে লাভ কৰিব ডিজিটেল ভোটাৰ কাৰ্ড। এই কাৰ্ড মোবাইলতে ৰাখিব পাৰিব। পিছে ইয়াৰ বাবে মোবাইল নম্বৰ জৰিয়তে কৰিব লাগিব পঞ্জীয়ন। ভোটাৰ তালিকা নাম পঞ্জীয়ন কৰোঁতে দিব লাগিব ফোন নম্বৰ। পঞ্জীয়নৰ পিছত লাভ কৰিব OTP। ই-এপিক এপ ডাউনলোড কৰি কৰিব পাৰিব পঞ্জীয়ন আৰু ইয়াৰে জৰিয়তে ডাউনলোড কৰিব পাৰিব নতুন ডিজিটেল ভোটাৰ ID। কিন্তু যিসকল হাতত পুৰণি ভোটাৰ কাৰ্ড আছে তেওঁলোকে ডিজিটেল কাৰ্ড বাবে KYC জমা দিব লাগিব আৰু ফৰ্ম উল্লেখ কৰিব লাগিব ফোন নম্বৰ আৰু তাৰ পিছতহে OTPৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। যদি ভিডিঅ'বোৰ মোৰ চাই ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে নতুন নতুন আপডেটবিলাক পাই থাকে। ধন্যবাদ।